दृष्टि ससियेल वेलफेयर ससाइटिनि बानजायनायाव गसाइगावनि मासकेलियाव सानसेयारि क्रिकेट बादायलायनाय खुंदों। बोसोरफ्रोमबो खुंबोनाय बायदिनो देग्लायबो रुंसारि सन्जय मारान्डिनि मुङै मोनब्रै हानजानि सानसेयारि क्रिकेट बादायलायनायखौ दिनै दृष्टि ससियेल वेलफेयर ससाइटिया गसाइगाव महकुमानि सिङाव थानाय मासकेलियाव खुंफुङो। बे हाबाफारियाव दृष्टि ससियेल वेलफेयर ससाइटिनि आफादगिरि गाहाय नेतानिजों लोगोसे गासैबो मावथिफोर आरो ओनसोलनि फोरोंगिरि गोबां सानसुमै सुबुंफ्रा बाहागो लानायखौ नुनो मोननाय जादों। आबहावाखौ गोग्गो लाखिनांगौनि थांखिजों दिनैनि बे हाबाफारियाव गासैबो गेलेगिरि आरो बाहागो लानाय आलासिफोरनो बिफां फुलिबो राननानै होनाय जायो। मोर नाम फरिदुद्दीन मुगल, दृष्टि सोशियल वेलफेयर सोसाइटी एनजिओर सभापति। आज आमार এই দৃষ্টি সোশিয়াল वेलफेयर सोसाइटी एनजिओर परिचालनात और জোনাকী क्लाबर सहयोगितात नैसापुर मेजपारा मासखेली खेलपथारत आमी एखन 4 दलीय लेट सन्जय मारान्डी मेमोरियल वन डे नकआउट क्रिकेट टीमर आयोजन करिছোঁ। এই क्रिकेट टीमखन आयोजन करार मूल उद्देश्य हल আজি এই मोबाइलर সময়ত आमार नतुन प्रजन्म जी সময়ত खेल धেমালিৰ লগত ব্যস্ত থাকিব লাগে, পঢ়া শুনাৰ উপৰঞ্চি সময়খিনি সেই সময়ত আমি চাব পাওঁ সবে মোবাইল লৈ ব্যস্ত। আমি নতুন প্ৰজন্মক এটা মেছেজ দিব বিচাৰি আছোঁ, যদি আমি ভূটান দেশৰ অধিকাৰী হ'ব বিচাৰোঁ, লগতে যদি আমি ভাতৃত্ববোধৰ এনাজৰীডাল আৰু মজবুত কৰিব বিচাৰোঁ, তেনেহ'লে যিকেইটা মাধ্যম আছে একাতৰ এনাজৰীডাল মজবুত কৰা তাৰে এটা অন্যতম মাধ্যম হ'ল খেল ধেমালি। তাৰে অংশ হিচাপে আমি লেট সঞ্জয় মাৰান্ডী মেমোৰিয়েল ওৱান ডে নকআউট ক্ৰিকেট টুৰ্ণামেণ্টখন ইয়াত আয়োজন কৰিছোঁ। লগতে আপোনালোকক আমি সব ক্ৰীড়াপ্ৰেমী ৰাইজৰ জ্ঞাতাৰ্থে এইখিনিত আৰু এটা ঘোষণা কৰোঁ যে আমি যিগৰাকী ব্যক্তিৰ নামত এই খেলখন দিছোঁ তেখেত আমাৰ এনজিঅ'ৰ প্ৰতিষ্ঠাপক উপদেষ্টা আছিল। তেখেত আজি আমাৰ মাজত নাই, সকলোৱে তাক শ্যামদা বুলি চিনি পাওঁ। আমি এইখন অঞ্চলৰ যিগৰাকী আমি যিমান কেইগৰাকী খেলুৱৈ আছোঁ, প্ৰাক্তন খেলুৱৈ, ভলীবল খেলুৱৈ, ফুটবল খেলুৱৈ, ক্ৰিকেট খেলুৱৈ, সবে কিন্তু আমি শ্যামদাৰ হাতত হাত ধৰি আমি খেল ধেমালিৰ জগতত প্ৰৱেশ কৰিছিলোঁ। হয়, পৃথিৱীৰ পৰা মেলানি মাগিবই লাগিব, বিদায় মাগিবই লাগিব। এটা সময়ত আমাক সবকে এৰি থৈ আমাৰ শ্যামদা এই পৃথিৱীৰ পৰা গুচি গ'ল। শ্যামদা দেখাই থৈ যোৱা এই বাটৰে যাতে আমি আগুৱাই যাব পাৰোঁ আৰু তেখেতৰ স্মৃতি যাতে আমি আমাৰ মাজত চিৰজীৱন ৰাখিব পাৰোঁ, তাৰে এটা অংশ হিচাপে এই খেল ধেমালিখিনি আমি আয়োজন কৰিছোঁ। লগতে আপোনালোকে চাবলৈ পাইছে এই খেল ধেমালিৰ এটা অংশ হিচাপে পৰিৱেশ সম্পৰ্কে এটা সচেতনতাৰ কাৰণে আমি কি কৰিলোঁ, প্ৰতিগৰাকী খেলুৱৈ লগতে উপস্থিত থকা অতিথিসকলৰ মাজত আমি এজোপাকৈ গছপুলি বিতৰণ কৰিছোঁ। যিকেইটা দলত ইয়াত অংশগ্ৰহণ কৰিছে প্ৰতিটো দলৰ মাজতে আমি এজোপাকৈ গছপুলি প্ৰতিগৰাকী খেলুৱৈৰ উদ্দেশ্যে আমি বিতৰণ কৰিম। আমি সবকে এটা অনুৰোধ জনাওঁ, এই গ্লোবালাইজেশ্যনৰ সময়, কল কাৰখানাৰ সময়, বিভিন্ন অনাহক কাৰণত আমি যেতিয়া গছ গছনিবিলাক কাটি আমি তহলং কৰি আছোঁ, পৃথিৱীৰ ভাৰসাম্যখিনি নষ্ট হৈ আছে। এই পৃথিৱীৰ ভাৰসাম্যখিনি যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ পৰা এতিয়াৰ পৰা যদি আমি প্ৰচেষ্টাখিনি হাতত নলওঁ, এটা সময়ত কিন্তু আমি এই মানুহ হিচাপে পৃথিৱীৰ বুকুত আৰু জীয়াই থাকিব নোৱাৰিম। আৰু লগতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ ইয়াত উপস্থিত হৈছে লোকেল গাঁওৰক্ষী বাহিনীৰ সম্পাদকসকল, আমাৰ প্ৰাক্তন খেলুৱৈসকল, আমাৰ লেট সঞ্জয় মাৰান্ডী যিগৰাকী আমাৰ আছিল দাদা, তেখেতৰ সহধৰ্মিনী ইয়াত উপস্থিত হৈছে, আমাৰ গাঁওবুঢ়াহঁত উপস্থিত হৈছে, জোনাকী ক্লাবৰ কৰ্মকৰ্তাসকল উপস্থিত হৈছে। আটাইলৈ আমি আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন, প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখিনি আমাৰ কাৰ্যসূচীত উপস্থিত থকাৰ কাৰণে। আজি কিমানখন দলৰ ইয়াতে অংশগ্ৰহণ কৰি প্ৰতিদ্বন্দ্বিতা কৰিব? আজি আমাৰ মাজত এইখন প্ৰতিযোগিতাত 4টা দলে অংশগ্ৰহণ কৰিব। ইতিমধ্যে আমাৰ CSK শ্ৰীৰামপুৰ আছাম ক্ৰিকেট দল আৰু তুলসীবিল ক্ৰিকেট টিম তুলসীবিলে আমাৰ প্ৰথমখন ছেমিফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰি আছে। দ্বিতীয়খন ছেমিফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব আমাৰ RN স্পৰ্টছ একাডেমি কোচবিহাৰ ৱেষ্ট বেংগল, আৰু তাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব নাইট ৰাইডাৰ্ছ ক্ৰিকেট টিম কুকলিয়াডাঙ্গা ধুবুৰী। এই 4টা দলৰ মাজতেই আমাৰ আজিৰ এইখন খেল সীমাবদ্ধ থাকিব।